হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই এটা ভিডিঅ' লৈ আপোনালোকক মই এটা কিভাৱে দিছিলোঁ 200 টকা, সেই কিভাৱে আজি ৰিজাল্ট দি দিম। এতিয়া মই ঠিক যাব লাগিব, তাতে ডাটা চলিত তাত মোবাইলত যাম, যাই কিনে গুগলত যাই কিনে বঢ়িয়াকৈ আপোনালোকক কিভাৱে উইনাৰটো কৰি দিম। এতিয়া আপোনালোক কোনোবা পায় সেইটো মই ভালকৈ এতিয়া নাজানো, যাই কিনে চাব লাগিব। আৰু 1K যোনদিনা হয় মই সোনদিনা আপোনালোকক 500 টকা এটা কিভাৱে দি দিম। আপোনালোকে কেৱল 1K কৰি দিয়ক, তাৰপিছত মই কিভাৱে ভিডিঅ' বনাম, সেই ভিডিঅ'টোত মই কি কৰিব লাগে আপোনালোকক মই বঢ়িয়াকৈ কৈ দিম। এতিয়া খালি আপোনালোকে মোক 1K এটা কৰি দিয়ক। তহঁতে কমেণ্ট দিছিলি না? দিছা না? কেতিয়াবা পাৰিলে কোনে পাই যাব ভালকৈ নাজানো। 30টামান কমেণ্ট আছে, বেছি আনা গাইজ। 30টাৰ ভিতৰত একজনে পাব আৰু 200 টকা। কোনে পাই সেইটো মই ভালকৈ নাজানো। আৰু যোনদিনা মই কিভাৱে 200 টকাটো দিম, সেইদিনা মই এটা ভিডিঅ' কৰি দিম। এতিয়া মই আপোনালোকক ভিডিঅ'টো দি দিম। এতিয়া ভাতটো খাওঁ, খাই কিনে জানিব ক'ত কিভাৱে উইনাৰটো ঘোষণা কৰিম। এতিয়া আপোনালোক ভিডিঅ'টো তোমালোক চাই থাকক। এতিয়া ভাতটো খাই লওঁ বঢ়িয়াকৈ। প্ৰথমতে এটা আলু ভাজা, এটা দালি আছে, ইও খা আছে। তাৰপিছত ভাতটো খাই লওঁ, খাই লৈ কিনে মই আপোনালোকক কিভাৱে উইনাৰটো দি আছোঁ এতিয়া চাই থাকক ভিডিঅ'টো। ইয়াতে গুগলটো উলিয়াই লৈছি, উলিয়াই লৈ কিনে এতিয়া গাইজ ৰেণ্ডম কমেণ্ট স্পীকাৰ বুলি মাত দি ৰেণ্ডম কি এটা ইউটিউব ৰেণ্ডম কিভাৱে এতিয়া লিংকটো দিয়া হৈ গৈছে। লিংকটো দি কিনে এতিয়া কিভাৱে উইনাৰটো ক'ত দিব লাগে চাই থাকক। আপোনালোকে লাইভ দেখি আছোঁ গাইজ। এতিয়া কোনে হৈ ইয়াতে ৰূপম পাঠক ৰূপম পাঠকে পালাক গাইজ 200 টকা। এতিয়া ৰূপম পাঠকে যিহেতু ভিডিঅ'টো চাই আছে, আপোনালোকে এতিয়া হেৰি কৰি দিব, ইয়াতে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব আৰু মই বঢ়িয়াকৈ দেখি দি দিম। আপোনালোকে এতিয়া কমেণ্ট কৰি দিব গাইজ। দিয়ক কিভাৱে উইনাৰ ঘোষণা হৈ গ'ল। আৰু ৰূপম পাঠকে যদি ভিডিঅ'টো চাই আছে এটা কমেণ্ট কৰি দিব। সি গাইজ যোনী চলটো দিছে, সি কমেণ্টটো কালি নে আজি দিছে কমেণ্টটো। সেই কমেণ্টটোৰ কাৰণে সি ভিডিঅ'টোৰ কাৰণে বোধহয় পালাক। গুগলে সেইটো সেয়া কৰি দিছে, সেগুণ্ডাৰী হ'ব লাগে সি পালাক, সেগুণ্ডাৰী আজি কৰি দিছে সি। আৰু এতিয়া গিছিল মেইন কথা গিলে হ'ব, সেইগিলা বাদ দিলোঁ। কিভাৱে গুচি গ'ল 1000 ছাবস্ক্ৰাইব হ'লে 500 থাকিব পইচা, হেডফোন একডাল আৰু কিবা এটা দিম ভাবি চিন্তি। সেইটো 1000টো ছাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকে। এতিয়া সেইখিনি কথা গ'ল, কিভাৱে কথাখিনি ঘোষণা কৰি দিলোঁ। এতিয়া আহি গ'ল আমাৰ পিকনিকৰ কথা। আমি পিকনিক যাম নতুন বছৰৰ 4 তাৰিখে জানুৱাৰীৰ। আজি হ'ল 29 তাৰিখ। 29 তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ। আমি 4 তাৰিখে যাম, বেছি দিন নাই। আৰু আজি পুৰা আমি আলোচনা গোটেইখিনি কৰিলোঁ। এতিয়া 4 তাৰিখে আমাৰ ডেট ফিক্স হ'ল। আৰু আমি ক'ত যাম সেইদিনা ভ্লগটোত ক'ম, গম পাব আপোনালোকে। আৰু এতিয়া আৰু মই বেলেগ আৰু কৈ নাথাকোঁ। পিকনিক আমি বহুত পুৰণা জেগা কৈছোঁ, মই 10-15 বছৰ আগৰে মানুহ, সেই বহুত পুৰণাৰ পৰা মানুহ যাই আছে। 10-15 বছৰ আগৰে প্লেচ সেইটো। এতিয়া এইগিলা উকিয়াম বেছি বছৰ হ'লে নহয়, 6-7 বছৰ মানে হ'ল বোধহয় উকিয়াম আহিম সেইগিলাখান। আৰু সেইটো যোনটোক যাম আমি, সেইটো বহুত পুৰণা প্লেচ। আমাৰ লোৱাৰ আছামৰ ক'ব গ'লে লোৱাৰ আছামতে যাম। সেইটো বহুত পুৰণা প্লেচ। আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'গিলা চাই থাকিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই গাইছ, নেক্সট ভিডিঅ'ত লগ পাব, বাই।